এইখন অসমতে সৃষ্টি হৈছে এক অদ্ভুত গাড়ী, যিখন গাড়ী ডিজেল বা পেট্ৰলেৰে নহয়, অৰ্থাৎ চলাব পাৰি পানীৰে। এইখন গাড়ী সৃষ্টি কৰিছে অসমৰে এজন যুৱকে। তেওঁৰ নাম হৈছে প্ৰশান্ত ডেকা। তেওঁ ঘৰ দৰং জিলাত। তেওঁ এই গাড়ীখন অশেষ কষ্ট কৰি সৃষ্টি কৰিছে। তেওঁ দিন হাজিৰা কৰি পঢ়িও আছে, লগতে তেওঁ নিজৰ প্ৰতিভা বিকাশৰ বাবে এই গাড়ীখন সৃষ্টি কৰিছে। তেওঁ এই গাড়ীখন সৃষ্টি কৰোঁতে 55 বাৰ বিফল হৈছে। হ'লেও তেওঁ হাৰ নামানি শেষত পানীৰে তেওঁ গাড়ীখন আমাৰ আগত চলাই দেখুৱাই সাজি উলিয়াইছে 21 বছৰীয়া প্ৰসন্নই এখন অদ্ভুত গাড়ী। এই গাড়ী সৃষ্টিৰ তেওঁ মূল উদ্দেশ্য আছে। তেওঁ দুটা কাৰণ লৈ গাড়ী সৃষ্টি কৰিছে। এক নম্বৰতে কম খৰচতে কিদৰে এখন গাড়ী চলাব পাৰি, তাক লৈ তেওঁ এই গাড়ী সৃষ্টি কৰিছে। লগতে প্ৰদূষণমুক্তভাৱে এখন গাড়ী কিদৰে চলাব পাৰি, এই কথা চিন্তা কৰি তেওঁ পানীৰে কিদৰে এখন গাড়ী চলিলে প্ৰদূষণমুক্ত লগতে খৰচ কম হ'ব পাৰে, তাৰ বাবে তেওঁ এই গাড়ী সাজি উলিয়াইছে। প্ৰশান্ত যদি আজি আমাৰ অসমত নহয় অন্য এখন দেশত যদি এই উদ্ভাৱন কৰিলেহেঁতেন, তেওঁক হয়তো সেই চৰকাৰে বা সেই দেশৰ চৰকাৰে উন্নত প্ৰযুক্তি প্ৰতিষ্ঠানত তেওঁক নিয়োগ কৰিলেহেঁতেন। লগতে ইয়াতকৈ উন্নত ধৰণৰ গাড়ী কিদৰে তেওঁ সৃষ্টি কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিলেহেঁতেন। কিন্তু বৰ্তমান আমাৰ ভাৰতবৰ্ষ বা অসম চৰকাৰৰ ৰজাঘৰীয়াৰ চকু এই প্ৰশান্ত ডেকাৰ ওপৰত পৰে নপৰে এয়া লক্ষণীয় হ'ব। কৰিলে অশেষ ভাল, কিয়নো আমাৰ এই যিহেতু অসমৰ যুৱক, গতিকে এই সৃষ্টিশীল যুৱকক আগুৱাই নিয়াটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে ৰজাঘৰীয়া চকু যদি দিয়ে, তেওঁ উন্নত প্ৰযুক্তি প্ৰতিষ্ঠানত তেওঁ যাব পাৰিব।